নমস্কাৰ, মৃদুস্মিতা ৱাৰ্ডৱছৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি কেইযোৰমান মিক্স পাটৰ কালেকশ্যন লৈ আহিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাব আপোনালোকে। লগতে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু লগতে যোনে যোনে নতুনকৈ চাইছে আমাৰ চেনেলটো, আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰিব। পাৱাৰলুমৰ মিক্স পাট হয়, খুব ধুনীয়া হয়, কালাৰটোও খুব ধুনীয়া। লাইট স্কাই ব্লুত আছে, এইটো পাৱাৰলুমৰ যোৰা হয়। এইখন থাকিব গাটো চিটিকা চিটিকি বুটা দিয়া থাকিব। চিলভাৰ গুণা আৰু কালাৰিং গুণা, এইটো আহিব কালাৰিং গুণা। আঁচলৰ পাৰিটো এনেকুৱা কালাৰিং গুণাত থাকিব আৰু লগতে চিলভাৰ গুণা মিনা কৰা আছে, খুব ধুনীয়া হয়। এইখন থাকিব চাদৰখন, এইখন থাকিব চাদৰখন, খুব ধুনীয়া। আৰু এইটো থাকিব কালাৰটোও খুব ধুনীয়া হয়, মজা কালাৰ হয় এইটো। আৰু এই ছটা চাইড পাৰি থাকিব, এই ছটা চাইড পাৰি থাকিব আৰু ব্লাউজ পিচ থাকিব। ব্লাউজ পিচ থাকিব, এইটো হ'ব ব্লাউজ পিচ, ব্লাউজ পিচত এইটো ডিজাইন থাকিব। যদি পচন্দৰ যোৰাৰ ভিতৰত পৰে আপোনালোকে স্ক্ৰীনশ্বট ৰাখি ল'ব। স্ক্ৰীনশ্বট ৰাখি আমাৰ হোৱাটছএপ নম্বৰত যোগাযোগ কৰিলে হ'ল। এইযোৰৰ প্ৰাইচ হ'ব ১৭০০ টকা অনলি। ১৭০০ টকাতে ল'ব পাৰিব। আৰু প্ৰাইচবিলাক মই লগতে কৈ যাম, আপোনালোকে শুনি ল'ব ভালকৈ। প্ৰাইচবিলাক লগতে কৈ আছোঁ মই। এইখন থাকিব মেখেলাখন আৰু মেখেলাখন আঁঠুৰ ওপৰলৈকে বুটা দিয়া আছে। এইটো থাকিব মেখেলাখনৰ আঁঠুৰ ওপৰলৈকে বুটা দিয়া আছে, খুব ধুনীয়া। আপোনালোকে কাপোৰযোৰ খুব ধুনীয়া পাব আৰু যেতিয়া ৰেডি টু ৱেৰ কৰি ল'ব কাপোৰযোৰ খুব ভাল লাগিব। এইখন থাকিব মেখেলাখন আহল বহলকৈ দিয়া থাকিব আৰু পাৰ্টি ৱেৰ যোৰা হয়। এইবিলাক আপোনালোকে পাৰ্টিত পিন্ধিব পাৰিব, খুবেই ধুনীয়া হয়। গ্ৰীণত থাকিব এইটো আৰু চিলভাৰ গুণা আছে আৰু ডিজাইনটো চেম পাব আপোনালোকে। এইখন থাকিব চাদৰখন এনেকুৱা ডুৱেল কালাৰত আহিব আৰু এইটো গোটেই গাতে কালাৰিং গুণা আৰু চিলভাৰ গুণা। কালাৰিং গুণাটো আহিব মেহেন্দি গ্ৰীণত থাকিব আৰু এইটো হ'ব আঁচলৰ পাৰি। কালাৰটো হ'ব মেহেন্দি গ্ৰীণত, খুব ধুনীয়া হ'ব আৰু কোৱালিটিখিনি আপোনালোকে ভাল পাব। এইখন থাকিব চাদৰৰ আঁচলখন থাকিব আৰু এই ছটা চাইড পাৰি থাকিব আৰু ব্লাউজ পিছত এটা ডাঙৰকে পাৰি দিয়া থাকিব। অনলি ১৭০০ টকাতে ল'ব পাৰিব, অনলি ১৭০০ টকাতে ল'ব পাৰিব। আৰু এইখন হ'ব মেখেলাখন, মেখেলাখনো খুব ধুনীয়া হয়। এইখন থাকিব মেখেলাখন এনেকুৱা আহল বহল হ'ব। এইখন হ'ব মেখেলাখন, আঁঠুৰ ওপৰলৈকে বুটা দিয়া থাকিব আৰু এইটো হ'ব তলৰ পাৰিটো এনেকুৱা চিলভাৰ গুণা আৰু কালাৰিং গুণাত দিয়া আছে। যদি আপোনালোকে ল'ব বিচাৰিলে আমাৰ হোৱাটছএপ নম্বৰত যোগাযোগ কৰিব। আৰু আপোনালোকে যদি কাপোৰখিনি চাই ভাল পাইছে আপোনালোকৰ ফ্ৰেণ্ড আৰু বন্ধু পৰিয়ালবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব, যাতে সিহঁতেও কম মূলত এযোৰ ধুনীয়া কাপোৰ ক্ৰয় কৰিব পাৰে। এইখন থাকিব চাদৰ, মেখেলা আৰু চাইড পাৰি ব্লাউজ পিচ গোটেইখিনি এটাচ হৈ আছে। আপোনালোকে ১৭০০ টকাতে ল'ব পাৰিব। আৰু ভিডিঅ'বিলাক আপোনালোকে সম্পূৰ্ণকৈ চাব বুলি আশা কৰিলোঁ। এইটো আহিব ৰিহা যোৰা, খুব ধুনীয়া ৰিহা যোৰা, ভাল লাগিব। কালাৰটোও খুব ধুনীয়া। আঁচলৰ পাৰিটো গল্ডেন গুণা আৰু ব্লু মিনা কৰা আছে, খুব ধুনীয়া হয়। এই ছটা চাইড পাৰি থাকিব, চাইড পাৰি ছটা সৰু সৰুকৈ দিয়া আছে। কালাৰটো হ'ব খুব ধুনীয়া কালাৰ হয়। এইটো কালাৰ চবকে সাজি যায়। এইবিলাক নিউ কালেকশ্যন হয়। আপোনালোকে যদি ল'ব বিচাৰিলে এইযোৰ ল'ব পাৰিব। অনলি ১১৫০ টকাতে আপোনালোকে ল'ব পাৰিব। এইটো হ'ব মেখেলাখন, মেখেলাখনৰ আহল বহলকৈ দিয়া আছে আৰু আঁঠুৰ ওপৰলৈকে দিয়া আছে আৰু এনেকুৱা গল্ডেন গুণা আৰু ব্লু বুটা বচা আছে, সৰু সৰুকৈ বুটা বচা আছে। যদি আপোনালোকৰ পচন্দৰ যোৰাৰ ভিতৰত পৰে আপোনালোকে হোৱাটছএপ কৰিব পাৰিব। এইটো হ'ব ব্লাউজ পিচ, ব্লাউজ পিচত এটা পাৰি থাকিব। এইযোৰত ১৫০ টকাতে ল'ব পাৰিব। এইখন হ'ব মেখেলা, ব্লাউজ পিচ দেখুৱাই দিলোঁ। আৰু এইখন হ'ব চাদৰখন, চাদৰখনো খুব ধুনীয়া, চাদৰখনো খুব ধুনীয়া আৰু চফ্ট হ'ব, লাইট ৱেইট হ'ব, পিন্ধি আৰাম পাব, গৰম নাপাব আপোনালোকে। এইবিলাক হেণ্ডমেড মিক্স পাটৰ যোৰা, অনলি ১১৫০ টকাতে ল'ব পাৰিব আপোনালোকে। আপোনালোকে যদি পচন্দৰ যোৰাৰ ভিতৰত পৰে আপোনালোকে স্ক্ৰীনশ্বট ৰাখি আমাৰ হোৱাটছএপ নম্বৰত যোগাযোগ কৰিলে আমাৰ DTDC বা পষ্টেলৰ যোগেদি কাপোৰখিনি পঠিয়াই দিয়া হ'ব। এইখন হ'ব চাদৰখন, য়েল্লো আৰু গ্ৰীণ আৰু এনেকুৱা য়েল্লো, গ্ৰীণ আৰু গল্ডেনত কাম কৰা আছে, বুটা বচা আছে। এইটো হ'ব আঁচলৰ এৰি থাকিব, চাইড পাৰি ছটা সৰু সৰুকৈ দিয়া আছে। আৰু এইখন হ'ব চাদৰখন, চাদৰখন খুব ধুনীয়া হয়। কালাৰটো আহিব য়েল্লো কালাৰত আহিব।
য়েল্লত আহিব। যদি আপোনালোকৰ পচন্দৰ যোৰাৰ ভিতৰত পৰে আপোনালোকে স্ক্ৰীনশ্বট ৰাখিব। এইটো হ'ব আঁচলৰ পাৰি, এনেকুৱা গ্ৰীণত থাকিব অনলি 1150। ব্লাউজ পিছত এটা পাৰি থাকিব, এনেকুৱা মেখেলাখন এইখন থাকিব। খুব ধুনীয়া হয়, আহল বহলকে দিয়া আছে আৰু আঁঠুৰ ওপৰলৈকে বুটা দিয়া আছে। আহল বহলকে দিয়া আছে আৰু আঁঠুৰ ওপৰলৈকে বুটা দিয়া আছে। যদি আপোনালোকৰ পচন্দৰ যোৰাৰ ভিতৰত পৰে আপোনালোকে স্ক্ৰীনশ্বট ৰাখি আমাৰ হোৱাটছএপ নম্বৰত যোগাযোগ কৰিলে হ'ব। অনলি 1150 টকাতে আপোনালোকে কাপোৰযোৰ ক্ৰয় কৰিব পাৰিব। থাকিব এনেকুৱা ডুৱেল কালাৰত, অৰেঞ্জ কালাৰত থাকিব। নেক্সটৰ এইটো অৰেঞ্জ কালাৰত থাকিব, খুব ধুনীয়া হয়। এইটোও থাকিব এনেকুৱা গল্ডেন গুণা আৰু ক্ৰীমত থাকিব, গল্ডেন গুণা আৰু ক্ৰীমত থাকিব। এইটো হ'ব চাদৰখন এনেকুৱাকৈ থাকিব আৰু এই ছটা চাইড পাৰি থাকিব। চাইড পাৰি ছটা সৰু সৰুকে দিয়া আছে। মিক্স পাটৰ ৰিহা যোৰা অনলি 1150 টকাতে, মিক্স পাটৰ ৰিহা যোৰা অনলি 1150 টকাতে ল'ব পাৰিব। এইখন মেখেলাখন থাকিব, ইয়াত ব্লাউজ পিচটো এটাচ হৈ আছে। আপোনালোকে যদি ল'ব বিচাৰে আপোনালোকে ল'ব পাৰিব অনলি 1150 টকাতে। আপোনালোকে মন পচন্দৰ কাপোৰযোৰ ক্ৰয় কৰিব অনলি 1150 টকা। এইটো থাকিব লেমন গ্ৰীণ, এইখন থাকিব চাদৰখন এনেকুৱা ব্লু আৰু গল্ডেন গুণা দিয়া আছে, ব্লু আৰু গল্ডেন গুণা দিয়া আছে। এইখন হ'ব চাদৰখন, গোটেই আহল বহলকে দিয়া আছে। হেণ্ডমেড যোৰা হয় এইবিলাক, মিক্স পাটৰ হেণ্ডমেড যোৰা। এইখন হ'ব আঁচলৰ পাৰিটো এনেকুৱা ব্লু মিনা কৰা আছে আৰু গোটেই গাতে সৰু সৰু বুটা দিয়া আছে। কালাৰটো থাকিব লেমন গ্ৰীণত থাকিব। যদি এই ছটা চাইড পাৰি থাকিব, চাইড পাৰি ছটা এনেকুৱা মিনা কৰা আছে গল্ডেন গুণাত। আৰু এইখন হ'ব চাদৰখন, চাদৰখন খুব ধুনীয়া হয়। অনলি 1150 টকাতে ল'ব পাৰিব, 1150 টকাতে ল'ব পাৰিব। এইখন হ'ব মেখেলাখন, মেখেলাখনো খুব ধুনীয়া। ইয়াতে আঁঠুৰ ওপৰলৈকে বুটা দিয়া আছে, এনেকুৱা চাইছে, এইটো আঁঠুৰ ওপৰলৈকে বুটা দিয়া আছে আৰু ইয়াত চাইড পাৰি আছে, ব্লাউজ পিচো আছে। ব্লাউজ পিচটো মেখেলাখনত এটাচ হৈ আছে। আপোনালোকে ল'ব পাৰিব অনলি 1150 টকাতে কাপোৰযোৰ ল'ব পাৰিছে। যদি আপোনালোকৰ মন পচন্দৰ যোৰাৰ ভিতৰত পৰিছে আপোনালোকে স্ক্ৰীনশ্বট ৰাখি আমাৰ হোৱাটছএপ নম্বৰ দিয়া থাকিব 8472993279। আমাৰ হৈছে এইটো হোৱাটছএপ নম্বৰ, ইয়াতে যোগাযোগ কৰি আপোনালোকে মন পচন্দৰ কাপোৰযোৰ ক্ৰয় কৰিব পাৰিব। এইখন হ'ব মিক্স পাটৰ ৰিহা যোৰা। কাপোৰখিনি চাই ভাল পাইছে আপোনালোকে ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰিব আৰু এটা এটাকৈ লাইক কৰি দিব। আৰু নতুন ভিডিঅ' লৈ আহিম আপোনালোকৰ মাজলৈ। আপোনালোকে ভিডিঅ'বিলাক চাব আৰু লগতে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। নতুনকৈ যোনে চাই আহিছোঁ, নেক্সট ভিডিঅ' লৈ আহিম, এনেকৈ মৰম দি যাব আপোনালোকে। আৰু কাপোৰখিনি যদি আপোনালোকে ল'ব বিচাৰিলে আমাৰ হোৱাটছএপ নম্বৰ দিয়া থাকিব 8472993279। এইবিলাক কিন্তু হেণ্ডমেডৰ যোৰা হয়। আপোনালোকৰ ঘৰত বহিয়ে কম মূল্যতে আপোনালোকে কাপোৰবিলাক ল'ব পাৰিব। নেক্সট ভিডিঅ' আকৌ লৈ আহিম আপোনালোকৰ মাজলৈ।